fucking drunk. হেল্ল' বন্ধুসকল, আছামিজ প্ৰজিটেক চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ক'বলৈ ওলাইছোঁ মোবাইল ডাটা অন কৰি থ'লে কি কি ক্ষতি হ'ব পাৰে। মোবাইল ডাটা যদি আমি অন কৰি থওঁ তেতিয়া বহুতো ক্ষতি হ'ব পাৰে। আচলতে মোবাইল ডাটা অন কৰি থ'লে বিশেষকৈ দুটা ৰিস্কৰ সম্ভাৱনা বেছি। এক নম্বৰতে হৈছে বেটেৰীৰ টেম্পাৰেচাৰ বেছি হয়, মানে বেটেৰীটো গৰম হ'বলৈ ধৰে। যেতিয়া আমি মোবাইল ডাটা অন কৰি থওঁ তেতিয়া মোবাইলত থকা কিছুমান এপছে কাম কৰি থাকে, যেনে গুগল প্লে ষ্ট'ৰ। যেতিয়া অটো আপডেট আমি অন কৰি থওঁ বা অন কৰি থোৱা হয় তেতিয়া প্লে ষ্ট'ৰত থকা কিছুমান এপে আপডেট হৈ থাকে, যিবোৰে আমাক কোনো ন'টিফিকেশ্যন নিদিয়ে। আৰু যেনে হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম আদি বহুতো এপ ইণ্টাৰনেটৰ লগত জড়িত বহুতো এপছ আছে যিবোৰে ডাটা অন থাকিলে কাম কৰি থাকে বা কামটো চলি থাকে, যাৰ ফলত মোবাইলে বেছি প্ৰেছাৰ পায় আৰু মোবাইল গৰম হ'বলৈ ধৰে। ২ নম্বৰতে হৈছে ক্ষতিকাৰক ৰেডিয়েশ্যনটো বাঢ়ি যায়। মানে ঠাইভেদে মোবাইল ছিগনেল বেলেগ বেলেগ। যিবোৰ ঠাইত ছিগনেল একেবাৰে দুৰ্বল, অৰ্থাৎ ছিগনেল অহা যোৱা কৰি থাকে, ছিগনেলটো চাৰ্জ কৰি থাকে, আৰু যদি ডাটা অন কৰি থোৱা হয় তেতিয়াহ'লে ৰেডিয়েশ্যনটো অৰ্থাৎ ক্ষতিকাৰক ৰেডিয়েশ্যনটো বেছি বাঢ়ি যায়। গতিকে বন্ধুসকল, প্ৰয়োজনীয় সময়তে মোবাইলৰ ডাটা অন কৰিব। ধন্যবাদ বন্ধুসকল, আজিলৈ ইমানে। যদি ভিডিঅ'টি চাই আপোনালোকে ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।